নমস্কাৰ বন্ধুসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ মই আপোনালোকৰ আগত কনক মেধি। তো আজি ভিডিঅ'টো হ'ব ভিডিঅ' বা ফটো যিকোনো বেকগ্ৰাউণ্ড চেঞ্জ কৰা, আৰু কোনো ধৰণৰ এপ ইউজ নহ'ব। বিশেষকৈ ফটো বেকগ্ৰাউণ্ড চেঞ্জ কৰাত কোনো ধৰণৰ এপ ইউজ নহয়। আপোনালোকে জাষ্ট এটা ক্লিকতে যিকোনো ধৰণৰ ফটো একদম ক্লিয়াৰ বেকগ্ৰাউণ্ড চেঞ্জ কৰি দিব পাৰিব। তো আহক বন্ধুসকল, ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। আপোনালোকে ফটো বেকগ্ৰাউণ্ড চেঞ্জ কৰিব হ'লে কোনো ধৰণৰ এপ ইউজ কৰিব নালাগে। ফাৰ্ষ্ট মই ফটো বেকগ্ৰাউণ্ড চেঞ্জ কৰি দেখাম। ফটো বেকগ্ৰাউণ্ড চেঞ্জ কৰিবলৈ আপোনালোকে ক্ৰ'ম ব্ৰাউজাৰ অ'পেন কৰিব লাগিব। ক্ৰ'ম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। ক্ৰ'ম ব্ৰাউজাৰটো অ'পেন কৰাৰ পিছত আপোনালোকে ইয়াত গুগলত চাৰ্চ কৰিব লাগিব ৰিমুভ বিজি, REMOVE remove.bg। ৰিমুভ বিজি চাৰ্চ কৰি দিব ক্ৰ'ম ব্ৰাউজাৰত, বা যিকোনো আপোনালোকে ব্ৰাউজাৰ ইউজ কৰিব পাৰে। ক্ৰ'ম ব্ৰাউজাৰ ইউজ কৰাৰ পিছত এনেদৰে আপোনাৰ সন্মুখত পেজ খোল খাব। ইয়াত আপলোড ইমেজ দেখিছে, ইয়াত আপলোড ইমেজত ক্লিক কৰিব। আপলোড ইমেজত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এনেকুৱা পেজ খোল খাব। ইয়াতে ব্ৰাউজাৰ দেখিছে, ব্ৰাউজাৰত ক্লিক কৰি আপোনালোকৰ গেলাৰী খোল খাই যাব। এনেকৈ আপোনালোকে যদি গেলাৰী খোল নাখায়, এইটো তিনিডাল চিন দেখিছে, এই তিনিডাল চিনত ক্লিক কৰি গেলেৰী অ'পেন কৰি ল'ব পাৰে। গেলেৰী অ'পেন কৰি লোৱাৰ পিছত ফটো চিলেক্ট কৰি ল'ব পাৰে, যিখন ফটো আপুনি বেকগ্ৰাউণ্ড চেঞ্জ কৰিব বিচাৰে। মই ইয়াতে মোৰ ভাইটি এজনৰ ফটো ইউজ কৰিম, বেকগ্ৰাউণ্ড চেঞ্জ কৰি আপোনালোকক দেখাই আছোঁ। তো এনেদৰে ফটোখন ক্লিক কৰাৰ পিছত অৰিজিনেল ফটোখন লোডিং হৈ পেলাই ৰিমুভ বেকগ্ৰাউণ্ডত অলপ টাইম ল'ব। টাইম লোৱাৰ পিছত এইখন দেখিছে ক্লিয়াৰলি। অকণো আপোনালোকে যদি কোনোবা এপ ইউজ কৰি পেলাই বেকগ্ৰাউণ্ড ৰিমুভ কৰিব বিচাৰে, তো আপোনালোকৰ ক্লিয়াৰলি নহয়, কিন্তু ইয়াত দেখিছে একদম এটা ক্লিকত জাষ্ট 1 ছেকেণ্ডত আপোনালোকৰ ক্লিয়াৰ বেকগ্ৰাউণ্ড ৰিমুভ হৈ গুচি আহিল। তো এইখন ডাউনলোড কৰিব হ'লে ইয়াত ডাউনলোড দেখিছে, ডাউনলোড কৰি ল'ব পাৰে। ইয়াতে দেখিছে এইখন। তো এনেদৰে আপোনালোকে ফটো বেকগ্ৰাউণ্ড ৰিমুভ কৰিব পাৰে। আহোঁ আমি নেক্সট টিপছটোলৈ, যিটো ভিডিঅ' বেকগ্ৰাউণ্ড চেঞ্জ কৰা। ভিডিঅ' বেকগ্ৰাউণ্ড চেঞ্জ কৰিবলৈ হ'লে আপোনালোকৰ ফাৰ্ষ্ট এপ্লিকেশ্যনটো ইউজ হ'ব আপোনালোকৰ এইটো লৈছে লাইট VPN। এইটো VPNত কানেক্ট কৰি ল'ব লাগিব আপোনালোকে। VPNটো ইনষ্টল কৰি ল'ব, মই লিংক ডিছক্ৰিপশ্যনত দি দিম। আৰু ছেকেণ্ড এপটো হ'ল কেপকাট। এই কেপকাট এপ্লিকেশ্যন, আৰু এইটো কেপকাট এপ্লিকেশ্যনটো আপোনালোকে প্লে ষ্ট'ৰত নাপাব, মই দিয়া লিংকৰ পৰাই ডাউনলোড কৰিব লাগিব। বাট লাইট VPNটো আপোনালোকে প্লে ষ্ট'ৰটো এভেইলেবল পাই যাব। VPN যিকোনো VPN। তো VPNটো এক্টিভ কৰি ল'ব আপোনালোকে। VPNটো এক্টিভ কৰি লোৱাৰ পিছত আপোনালোকে কেপকাট এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব। কেপকাট এপ্লিকেশ্যনটো ডাউনলোড কৰিব হ'লে মই দিয়া ডিছক্ৰিপশ্যনত মই যিটো লিংক দি দিম, সেই লিংকটোত আপোনালোকে ক্লিক কৰাৰ লগে লগে এনেদৰে পেজ খোল খাব। আপোনালোকে ইয়াতে ডাউনলোড দেখিছে, ডাউনলোডত ক্লিক কৰিব। কিন্তু ডাউনলোডত ক্লিক কৰাৰ আগতে আপোনালোকে VPNটো কানেক্ট কৰি ল'ব। VPN কানেক্ট কৰিলেহে আপোনালোকৰ এপ্লিকেশ্যনটো ডাউনলোড হ'ব। তো ডাউনলোড কৰি ল'ব আপোনালোকে। এপ্লিকেশ্যনতে প্ৰাইভেচি পলিচি একচেপ্ট কৰিব, একচেপ্ট কৰি ল'ব হৈ যাব। অ'পেন হোৱাৰ পিছত এনেদৰে পেজ খোল খাব। পেজ খোল খোৱাৰ পিছত আপোনালোকে নিউ প্ৰজেক্ট দেখিছে, নিউ প্ৰজেক্টত ক্লিক কৰিব। আপোনালোকে নিউ প্ৰজেক্টত ক্লিক কৰাৰ লগে লগে এনেদৰে পেজ খোল খাব। তাৰপিছত আপোনালোকে ফটোত ক্লিক কৰিব। আপোনালোকে ফটোত ক্লিক কৰাৰ পিছত আপোনালোকে আপোনালোকৰ যিটো ভিডিঅ', সেই ভিডিঅ'টো যিটো বেকগ্ৰাউণ্ড দিব বিচাৰে, সেই বেকগ্ৰাউণ্ডখন চিলেক্ট কৰি ল'ব ফাৰ্ষ্ট। তো মই বেকগ্ৰাউণ্ডখন চিলেক্ট কৰি লওঁ। ইয়াত বেকগ্ৰাউণ্ডখন চিলেক্ট কৰাৰ পিছত আপোনালোকে বেকগ্ৰাউণ্ডখন অলপমান ভিডিঅ'টোৰ জোখত দীঘল কৰি ল'ব। এইটো ফটোখনত ক্লিক কৰি এইটো এনেকৈ অলপ টানি দিলে দীঘল হৈ যাব। আপোনালোকৰ ভিডিঅ'টো ফটোখনৰ পিছত ডিলিট কৰি দিব। তো বেকগ্ৰাউণ্ডখন এনেকৈ অনাৰ পিছত আপোনালোকে এইটো ব্লাৰ হৈ আছে একচুৱেলি। আপোনালোকে যদি তথাপিও ব্লাৰ কৰিব পাৰে, এফেক্টত ক্লিক কৰি ভিডিঅ' এফেক্টত ক্লিক কৰাৰ পিছত আপোনালোকে VPNটো কানেক্ট কৰিলেহে আপোনালোকে এনেদৰে এফেক্টবোৰ ডাউনলোড দিব পাৰিব। যদি VPN কানেক্ট নকৰে এনেদৰে এফেক্টবোৰ ডাউনলোড দিব নোৱাৰিব। ইয়াতে তলতে আপোনালোকে ব্লাৰ পাব। তো এইটো দেখিছে গাইছ, এইটো ব্লাৰটো অলপ এনেকৈ ডাউনলোড কৰি ল'ব। তো ব্লাৰটো এনেকৈ ডাউনলোড হৈছে, ব্লাৰটোত ক্লিক কৰি দিব। দেখিছে ফটোখন ব্লাৰ হৈ গ'ল। মই ব্লাৰ ইউজ নকৰোঁ। তো মই এইটো ইয়াতে দেখিছে, এইটো বেকটো মই ইয়াত বেকত ক্লিক কৰি দিম। বেকত ক্লিক কৰাৰ পিছত আপোনালোকে যিটো আপোনালোকৰ অৰিজিনেল ভিডিঅ', যিটো আপোনালোকে কেমেৰা দি শ্বুট কৰিব, সেইটো ভিডিঅ' আনিব হ'লে এইটো অভাৰ লেয়াৰটোত ক্লিক কৰিব। তাৰপিছত এড অভাৰ লেয়াৰ আপোনালোকে ইয়াত ভিডিঅ'টোত ক্লিক কৰি আপোনালোকৰ যিটো অৰিজিনেল ভিডিঅ', সেই ভিডিঅ'টো এনেকৈ ক্লিক কৰি এড কৰি দিব। ইয়াতে এড কৰাৰ পিছত অলপমান 100লৈকে 1%, 2%কৈ 100%লৈকে চলিব টাইম। তো সম্পূৰ্ণ হোৱাৰ পিছত আহি যাব ইয়াতে। তো ভিডিঅ'টো এনেকৈ আহি যোৱাৰ পিছত
তো ওপৰ তলৰ বেকগ্ৰাউণ্ডখনতকৈ যদি ভিডিঅ'টো দীঘলৈ যায় তো বেকগ্ৰাউণ্ডখনত এনেকৈ ক্লিক কৰি তো ভিডিঅ'টো জোখলৈ এনেকৈ টানি আনিব পাৰে সম্পূৰ্ণ ভিডিঅ'টো জোখত কৰি দিব পাৰে আপোনালোকে। এইটো আপোনালোকৰ লগত কথা ভিডিঅ'টো কোনখিনিলৈকে ৰাখিব বিচাৰে। তো ভিডিঅ' বেকগ্ৰাউণ্ড ৰিমুভ কৰিবলৈ ভিডিঅ'টোত ক্লিক কৰি ভিডিঅ'টো ফুলকৈ এনেকৈ জুম কৰি দিব। জুম কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত তলত দেখিছে এইটো ৰিমুভ বেকগ্ৰাউণ্ড দেখিব পাইছে, সেইটোত ক্লিক কৰি দিব। সেইটোত ক্লিক কৰি দিয়াৰ পিছত ইয়াত অলপমান টাইম চলিব। দেখিছে তো হৈ গ'ল বেকগ্ৰাউণ্ড চেঞ্জ। তো গাইজ এই কামটো কৰিব হ'লে আপোনালোকক মই বাৰে কৈ আছোঁ যে VPN কানেক্ট কৰিবই লাগিব। তো মই চব লিংক ডিছক্ৰিপশ্যনত দি দিম, যি মই ইয়াত মেটেৰিয়েল ইউজ কৰিছোঁ সকলো লিংক ডিছক্ৰিপশ্যনত পাই যাব। তো ৰিমুভ বেকগ্ৰাউণ্ড দেখিছে ইয়াত টাইম চলি আছে, টাইমটো সম্পূৰ্ণ হোৱাৰ পিছত আপোনালোকৰ ক্লিয়াৰ হৈ যাব। তো অলপ সময় ৰখি লওঁ। বন্ধুসকল ৰিমুভ বেকগ্ৰাউণ্ডৰ প্ৰচেছ যিটো টাইম চলে সেই টাইমটো কমপ্লিট হৈ গ'ল। আৰু এই ল'ৰাজন মোৰ ভাইটি হয় একচুৱেলি, তাক লৈ পেলাই মই কেমেৰাটো শ্বুট কৰিবলগীয়া হ'ল। তো এনেদৰে ৰিমুভ বেকগ্ৰাউণ্ড হোৱাৰ পিছত আপোনালোকে ইয়াতে পোহৰ বা এডজাষ্ট কৰিব পাৰে। ইয়াতে এডজাষ্ট কৰিব হ'লে এইটো দেখিছে এডজাষ্টটোত ক্লিক কৰি ইয়াতে আপোনালোকে টাইম মিলাব পাৰে আপোনালোকৰ হিচাপে, আপোনাৰ যিটো ভাল লাগে এনেকৈ মিলাব পাৰে। তেনেকৈ মিলোৱাৰ পিছত আপোনালোকে ভিডিঅ'টো এতিয়া আপোনাৰ সম্পূৰ্ণ হৈ গ'ল পায়, চাব পাৰে ভিডিঅ'টো। দেখিছে বন্ধুসকল কেনেদৰে বেকগ্ৰাউণ্ড এটা ক্লিকতে ইজি প্ৰচেছত চেঞ্জ কৰিব পাৰে আপোনালোকে, ফটো হওক বা ভিডিঅ'। তো আজি ভিডিঅ'টো ইমানলৈকে আছিল। যদি ভাল লাগিল ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু আপোনালোকে যদি মোৰ চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব কৰিব, আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো অলত থৈ যাব, তেতিয়াহে নেক্সট ভিডিঅ' আপোনালোকে সহজে পাব। আৰু ভিডিঅ'টো কমেণ্ট কৰিব প্লিজ, আপোনালোকৰ কাৰণে ইমান কষ্ট কৰি ভিডিঅ' বনাওঁ, ইমানখিনি চালে তো লাইক কমেণ্ট এটা কৰি যাব, তো ভাল লাগিব। আৰু নেক্সট ইনষ্টাগ্ৰাম বা ফেচবুক প্ৰফাইলৰ বঢ়িয়া এডিটিং ভিডিঅ' আহি আছে, সেইকাৰণে ছাবস্ক্ৰাইব কৰি ল'ব। তো থেংক ইউ।